অলপ সোনকালে বলকচোন অলপ সোনকালে যোৱাচোন দেউতা চকু মেলকচোন চকু মেলকচোন কিবা এটাতো আছিলেই বুজিছে কিবা এটাতো নিশ্চয় আছিল কি কিবা এটা আৰু নহলে কিবা এটা কথা সুধোতে মানুহজনৰ তেনেকৈ উশাহ বন্ধ হৈ যায় নে উশাহ বন্ধ হৈ থাকিলেতো মানুহটো মৰিয়ে থাকিলেহেঁতেন উশাহ বন্ধ হৈ মৰি নাথাকিলেও তেওঁতো মৰি যোৱাৰ উপক্ৰম হৈছে ন জানো তুমি কি কথা কৈছা মই হলে একো বুজিয়ে পোৱা নাই এওঁ ঠিকেই কৈছে অ' কিবা এটা বিষয় আছে ইয়াত আছে আছে আছেই মানুহজন আগৰ পৰা হাৰ্টৰ বেমাৰ ঘপককে হাৰ্টত লাগি গ'ল ইয়াই আপুনি নাজানে হ'বলা হাৰ্টৰ বেমাৰে যেতিয়াই তেতিয়াই নধৰে নহয় যেতিয়া মানুহজনে সাংঘাতিক দুখ পায় বা চক খায় তেতিয়াহে হাৰ্টৰ বেমাৰে ধৰে সেইকাৰণেতো হাৰ্টৰ বেমাৰীৰ আগত চব কথা নকয় হ'ব হাৰ্টৰ বেমাৰৰ বিষয়ে মোক শিকাব নালাগে হেৰা তুমি ভুলেই কৰিলা নেকি কি মানে তুমি সেইবিলাক কথা সুধিবলৈ যাব নালাগিছিলে নেকি তাকেইতো আপোনাৰতো সেইবিলাক কথা সুধিবলৈ যোৱাৰ দৰকাৰ নাছিল যি শুনিলে পেটতে থৈ দিয়ক তেওঁলোকে কিবা উপজাচিও আমাক কিবা কথা ক'বলৈ আহিছে নেকি আপোনাৰো কি দৰকাৰ আছিল নিজে গৈ পেলাই কথাবোৰ সুধিবলৈ এতিয়া পিছে কি হ'ল মানুহজনৰ আজি আপোনাৰ কাৰণে এই অৱস্থা হ'ল আইও দেহি বেচেৰী মাকজনী আৰু অকলশৰীয়া ছোৱালীজনী কি যে হ'ব এতিয়া ইফালে যিবা এটা জোঁৱায়েক আছিল তেওঁ চাগে এতিয়া খবৰ পালেও তেওঁলোকৰ খবৰ ল'বলৈ নাহিব এগৰাকীটোৰ লিষ্টৰ পৰা নাম কেতিয়াবাই কাট খালে আপুনি বৰ বেয়া কাম কৰিলে দেই হেৰা তুমি কি পাৰ পালে ইপাৰ পাৰ পালে সিপাৰৰ দৰে কথা কোৱাহে আই ভাল কথা এটা ক'লো এতিয়া আকৌ খংটো মোৰ ওপৰতহে চৰি তুমি ভাল কথা কৈছা নে মোৰ গাত দুখ দি কথা কৈছা এই হকে বিহকে মানুহৰ গাত দুখ দি কথা ক'লে মই কিন্তু বৰ বেয়া পাওঁ দেই ভাল কথা এটা ক'লেও মানুহে বেয়া পায় কি যে মানুহ আচৰিত মোৰনো কি দৰকাৰ লাগিছে কোনে ক'ত কি কৰি আছে হয়নে ঠিক আছে মই আহিছোঁ দেই হেৰা তুমিও গলা কৈছে ক'ত গ'ল পলা অফিচলৈ নিশ্চয় যোৱা নাই তেনেহ'লে ফোন এটা কৰি চাওঁ হেল্ল' ক'ত আছা তুমি আছোঁ কোৱা এনেকৈ ওলাই গ'লা যে ইমান অশান্তিৰ মাজত থাকিব পাৰি নেকি মানে মানুহে কথা এটা সুধিলে অশান্তি পায় নেকি তোমালোকে কথা সুধিছিলা নে মোক জেৰা কৰিছিলা তাৰ মানে তোমাৰ কিবা এটা হৈছে কি হৈছে সুধিলেই যদি তুমি আমাৰ পৰা পলাই যোৱা তাৰ মানে নিশ্চয় কিবা এটা হ'ব লাগিব কি হৈছে তুমি মোকো ক'ব নোৱাৰিবা নেকি ধেত তেৰি ঘৰৰ ভিতৰতো অশান্তি ঘৰৰ বাহিৰতো অশান্তি তোমালোককতো মই একো অশান্তি দিয়া নাই তোমালোকে মোক কিয় অশান্তি দি আছা ফোন ৰাখা আৰু ফোন কৰি নাথাকিবা হেল্ল' প্ৰব্লেমটো কি হৈছে আৰে পলাশৰ কি হৈছে ফোন ছুইচ অফ কৰিবলগীয়াকৈ কি হ'ল দেউতা পৰি ধৰচোন লাহে লাহেকে বহি দিয়া মা বেগটো ছাৰ হয় কিয়া আহক বহক কওক ছাৰ শইকীয়া গুৱাহাটীৰ অফিচৰ একাউণ্টবোৰ ক্লিয়াৰ হ'লনে পল্লৱৰ বাহিৰে সকলোৰে হ'ল কিয় তেওঁ কি একাউণ্ট নম্বৰ দিয়াই নাই নেকি নাই দিয়া ছাৰ একাউণ্ট নম্বৰটো কিয় দিয়া নাই মই তেওঁক আগতেও বহুতবাৰ কৈছোঁ এক মিনিট ৰ'ব ছুইচ অফ আছে হ'ব দিয়ক বাৰু মই তেওঁৰ লগত কথা পাতিম হ'ব ছাৰ মই আহোঁ ঠিক আছে অ' বৰ্মা ৰ'বচোন
বহকচোন একো নহয় বৰ্মা চব ঠিক হৈ যাব আপুনি বহকচোন বৰ্মা বহকচোন বৰ্মা ৰুণ আছে ময়ো আছো সিদ্ধাৰ্থ দাও আছে মই মানুহ ধৈৰ্য হৈছে বৰ্মা একো নহয় আপুনি বহকচোন মই সকলো শেষ কৰি দিলো ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলো মানুহজনৰ এনেকুৱা অৱস্থাও মোৰ কাৰণে হ'ল ভাল হোৱাটো বিচাৰিছিলো জানো এনেকুৱা এটা সিদ্ধান্ত ললো মই সেয়াই ভাল কৰিলো নহয় মই বৰ্মা এনেকে অধৈৰ্য হলে কেনেকে হ'ব বাৰু কওকচোন দাদাটো আগতে এনেকুৱা নাছিল কিবা কথা লুকুৱাবলৈও মনতে নপৰেচোন য'তেই যি হৈছিল সকলো কথা মোক কৈছিল কিন্তু এতিয়াহে কিয় এনেকুৱা হ'ল মই কেনেকৈ জানিম মই তোমাক সোধা নাই কথাটোহে ভাবিছোঁ যি ভাবিয়ে নোকোৱা তোমাৰ কথাটো কিন্তু শুনি ভাল লগা নাই কিয় কি ক'লোনো মই মানুহে কোন সময়ত কি ভাবি কি কথা কয় মই জানো বুজি নাপাওঁ নাই বৌ মই একো ভাবি কোৱা নাই কিবা এটা চিন্তা হৈ আছিল কাৰণেহে মই তোমাৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ শ্বেয়াৰ কৰিছানে মোক দুখ দিছা মই আকৌ তোমাক কি দুখ দিম সেয়াই যে পলাশ আগতে এনেকুৱা নাছিল মানে পলাশে আগতে তোমাৰ পৰা একো কথাই লুকোৱা নাছিল কিন্তু মোক লগ পোৱাৰ পিছত পলাশ সলনি হ'ল বিয়াৰ পিছত পলাশে কথা লুকুৱাবলৈ আৰম্ভ কৰিলে সেইবোৰে নহয় জানো বৌ মুঠতে পলাশৰ সকলোবোৰ বেয়াৰ মূল কাৰণ হৈছোঁ মই সেই কথাটো স্পষ্টভাৱে কৈ দিলেই হ'ল তাকে নকৈ তুমি ইমানখিনি ঘূৰাই পকাই কৈ থকাৰ কি দৰকাৰ আছে চোৱা বৌ তুমি যেতিয়া কথাটো তেনেকৈ ধৰি ল'লা মই হাজাৰ বুজাবলৈ চেষ্টা কৰিলোঁ তুমি নিশ্চয় মানি নল'বা গতিকে মই তোমাক বুজাবলৈ নাযাওঁ কিন্তু এটা কথা সঁচা দাদা আগতকৈ বহুত সলনি হ'ল বিয়াৰ দৰে কথা এটা আমাক জনোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে তাতোকৈ ডাঙৰ কথা সি যাক বিয়া কৰাৰ কথা আছিল তেওঁক নহয় তেওঁৰ ভনীয়েককহে কৰালে তাতে কি হ'ল যদিও মানি লৈছোঁ মোৰ মনত প্ৰশ্ন উঠা নাই বুলি ক'লে ভুল হ'ব হ'লেও কথা এটা ওলাইছে যেতিয়া কৈ দিম কোৱা কি পৰিস্থিতিত পৰি তোমালোকে এনেকৈ বিয়া কৰিব লগা হ'ল নাজানো দাদা কেইবাবাৰো সোধাৰ পিছতো সি মোক নক'লে তুমি নক'বা বুলি জানিয়ে মই তোমাক সোধা নাই ইমানবোৰ প্ৰশ্ন তুমি মনত ৰাখি থ'ব নালাগে সোধা তেনেহ'লে তুমি এটা কথা কোৱা তোমালোকৰ বিয়া ইমান দিনৰ পিছতো তোমালোকৰ নিজৰ ঘৰৰ মানুহৰ লগত সম্পৰ্ক হোৱা নাই কিয় তোমাৰ নিজৰ মা দেউতাই তোমালোকৰ খবৰ নলয় তেওঁলোকেতো তোমালোকৰ বিষয়ে সকলো কথা জানে এনেকুৱা কি কথা আছে যে শুনা মানুহৰ পাৰ্চনেল বুলি কথা এটা আছে আনৰ পাৰ্চনেল কথা বেছিকৈ জানিব বিচৰাটো বেয়া কথা মইতো ইচ্ছা কৰিলে তোমাৰ ঘৰখনৰ কথা বহুত কিবা কিবিয়ে সুধি পেলাব পাৰোঁ সুধিছোঁ জানো নাই সোধা গতিকে তুমিও এইবিলাক কথা নুসুধিলে মই ভাল পাম শুনচোন মানে চা ডাক্তৰে কৈছে যে ৰচোন ডাক্তৰে অলপ সময় লাগিব বুলি কৈছে মানে অলপ টাইম অবজাৰ্ভেশ্যনত ৰাখিব তাৰ পাছতহে ক'ব বুলি কি হৈছে একো নাই হোৱা খুৰী অলপ ধৈৰ্য ধৰকচোন মানে পৰীক্ষা নিৰীক্ষা কৰোঁতে অলপ সময় নালাগিব জানো সেইকাৰণেহে কিন্তু আমাক তালৈ যাব দিয়া নাই যে নহয় আমি তাত গৈ হুলস্থুল কৰি থাকিলে ডাক্তৰে পৰীক্ষা কৰিব নোৱাৰিব নহয় সেইকাৰণে আমাক তালৈ যাবলৈ দিয়া নাই খুৰাৰ ভাল হ'বনে সিদ্ধাৰ্থ হ'ব খুৰী কিয়নো নহ'ব খুৰাৰ একো হোৱা নাই নহয় ভাল হৈ যাব অলপ পাছত দেখোন আমি সকলো গম পাম এতিয়া আপুনি অলপ ধৈৰ্য ধৰক পঢ়ি তই মোৰ লগত বাহিৰলৈ আছোন এই আনা বৰ্মা একো নহয় বৰ্মা কিয় এনেকুৱা কৰি আছে কওকচোন
ফোন ঠিক হৈ যাব, আমি আছো নহয়। আহ কথা এটা পাতি লওঁ আহ। কি হ'ল? মই এটা কথা ভাবিছোঁ। ডক্টৰে কিবা কৈছে নেকি? খুৰাৰ কথা নহয়ো, অন্য এটা কথাহে ভাবিছোঁ। কি কথা? মানে ভিনদেউ ফোন কৰি খবৰ এটা দি দিওঁ নেকি? নহয় মানে অলপতো এৰা ধৰা কৰি চলিবই লাগিব। তেওঁক কৈ জানো কিবা লাভ হ'ব? তেওঁ কি বুলি ভাবে সেইটোত কিয় লাগি আছ? তই তোৰ নিজৰ দায়িত্বখিনি পালন কৰাত কি অসুবিধা পাইছ? দায়িত্ব বহুত পালন কৰিলোঁ। দায়িত্ব পালন কৰাত মোৰ অসুবিধা নাই। ক'তো একো খুঁত নৰখাকৈ জীৱনটোত বহুত কৰিবলৈ চেষ্টা কৰিলোঁ। বিনিময়ত কি পালোঁ মই? এসোপা দুখ, এসোপা চকু পানী। এতিয়া মই কি সাহসত দায়িত্ব পালন কৰোঁ তই ক। বুজিছোঁ দে, নহ'লে মই কাম এটা কৰোঁ নেকি? কি? ভিনদেউক মই খবৰ এটা দি দিওঁ। তই? মানে চা, তেওঁক এই খবৰটো নিদিলে বৰ বেয়া কথা হ'ব বুলি ভাবিছোঁ। গতিকে খবৰটো পোৱাৰ পিছত তেওঁ যি কৰে সেইটো তেওঁৰ কথা। জোঁৱাইক হিচাপে তেওঁ এইখিনি জনাটো দৰকাৰ। মই তোক এতিয়া একো ক'ব নোৱাৰিম, অকণমান ভাবি ল'ব দে। কি যে হ'ব নহয়। ছাৰ, পল্লৱ হেনো আজিও অফিচ অহা নাই। কি? মোবাইলটো তেতিয়াৰ পৰাই ছুইচ অফ হৈ আছে, এতিয়ালৈকে অন কৰাই নাই। আপুনি ফোন কৰিছিলে? হয়, অলপ আগতেই ফোন কৰিছিলোঁ। মানে ফুড ব্ৰিজখনৰ বিষয়ে কিবা এটা কথা আলোচনা কৰিবলৈ। তেওঁ পাৰ্চনেল নাম্বাৰটোত ফোন নাপায়, মই অফিচলৈ কৰাতহে গম পালোঁ তেওঁ যে অফিচলৈ অহা নাই বুলি। আচলতে কথাবোৰ আজিয়ে পাতিব পৰা হ'লে ভাল আছিল। অফিচলৈ বা কিয় অহা নাই মোক একো জনোৱাও নাই, আৰু তেওঁৰ ফোনটোও ছুইচ অফ হৈ আছে। একো প্ৰব্লেম হোৱা নাইতো? নাই ছাৰ, কিবা খবৰ পালে ভাস্কৰে মোক জনাব। ঠিক আছে বাৰু, কিবা গম পালে মোক জনাব। নিশ্চয় ছাৰ। ছাৰ, কামটো আচলতে আজিয়ে আগবঢ়াব নোৱাৰিম বুলিহে আপোনাক কথাষাৰ জনাই থ'লোঁ। ভালেই কৰিলে। এনিৱেজ, আপুনি কিবা খবৰ পালেই মোক জনাব। হ'ব ছাৰ, আহোঁ। চেহ, কি হৈছে পল্লৱৰ? তাৰ ঘৰৰ কাৰোবাৰ নাম্বাৰ থাকিলেও ফোন এটা কৰি সুধিব পাৰিলেহেঁতেন, কাৰণ নাম্বাৰো নাই নহয়। এইবাৰ পল্লৱক লগ পালে ঘৰৰ কাৰোবাৰ নাম্বাৰ লৈ থ'ব লাগিব, নহ'লে বহুত প্ৰব্লেম। বৌ, অ' বৌ শুনকচোন, মই আৰু নোৱাৰিছোঁ বুজিছেনে? কি হৈছে? কি হ'ল আৰু? ইমানকে সহ্য কৰি থাকিব নোৱাৰি আৰু। কি কৰিলে পাৰিজাতে? নিশ্চয় তুমি পাৰিজাতৰ কথাই কৈছা। এই প্ৰত্যেকটো কথাতে মাত মতা কি স্বভাৱ এইবিলাক? পলাশেতো একো কথা বুজিয়ে নাপায়। কি কয় তেওঁ? তেওঁ ভনীয়েকৰ একো দোষেই নেদেখে। আমাৰ হ'লে কিন্তু নহ'ব দেই। তাইৰ ভুল হ'লে তাইক ক'ব আৰু মোৰ ভুল হ'লে মোক ক'ব। সকলোকে একে বুলি কিয় ভাবিছে আপুনি বৌ? সেইটো বাৰু হয়, কিন্তু তুমি এতিয়া কি কৰিম বুলি ভাবিছা? কি কৰিব? ভালকৈ কৈ থাকিলে যদি বুজি নাপায় খোলা খুলিকৈ কৈ দিম আৰু। ভাল পালে পাব, বেয়া পালেও পাব। নহয় নহয়, তুমি তেনেকুৱা কাম একো নকৰিবা। তেনেহ'লে তুমি একো নকৰিবা ৰ'বা, যি কৰিব লাগে মই কৰিম। আপুনি কি কৰিব? এনেকুৱা এপাত বান মাৰি নহয় একে কোবে গৈ লখিমপুৰ পাব। অঁ, তুমি? বাপৰে, মই অহা তুমি গমেই নোপোৱা নে? কি হ'ল, কিবা টেনশ্যন? নাই, কিবা এটা ভাবিহে আছিলোঁ। মই ডিষ্টাৰ্ব দিলোঁ? এই তেনেকুৱা একো নাই, বহা। থেংকছ। শৰ্মিলা, পল্লৱৰ কিবা প্ৰব্লেম হৈছে নেকি? কি প্ৰব্লেম? মানে মই জাষ্ট ভাবিছোঁহে। কিয় ভাবিলা? সি অফিচলৈও অহা নাই আৰু তাৰ ফোনটোও ছুইচ অফ হৈ আছে, আৰু তাক সিদিনাৰ পৰা একাউণ্ট নাম্বাৰটো খুজি আছোঁ, একাউণ্ট নাম্বাৰটোও দিয়া নাই। কিবা প্ৰব্লেম হ'লে আমাক জনাব লাগে। এয়া আৰম্ভণিহে, লাহে লাহে গম পাই থাকিবা নহয়। বেছিকৈ নকওঁ, ক'লে বেয়া হ'ব পাৰেতো। তুমি কি মিন কৰিব বিচাৰিছা মই বুজি পাইছোঁ। বুজিছানে? বুজিলেতো ভালেই। কিন্তু শৰ্মিলা, কিবা কাৰণত তেওঁ অফিচলৈ নাহিলে বা তেওঁৰ ফোনটো অফ থাকিল, তেওঁৰ বিষয়ে তেনেকৈ বেয়াকৈ ভবাটো জানো ভাল কথা হ'ব? কিন্তু অফিচত ৰুল এণ্ড ৰেগুলেশ্যন বুলিও কথা এটা আছেতো। কিন্তু প্ৰত্যেকটো মুহূৰ্তত অফিচৰ ৰুল ৰেগুলেশ্যন ফ'ল' কৰাটো সম্ভৱ নহ'বও পাৰে। মই এটা কথা বুজি নাপাওঁ মৃত্তিক, এই পল্লৱ নামৰ মানুহজনৰ ওচৰত তুমি এনেকুৱা কি দেখিলা যে তেওঁ যিমানেই ভুল নকৰক তুমি মাফ কৰি দিয়া? কাৰণটো কি? মাফ কৰিবলৈতো তেওঁ একো ভুল কৰা নাই। তেওঁ এবাৰো ইনফৰ্ম নকৰাকৈ তোমাক অফিচত প্ৰেজেণ্ট নাই, মোবাইল ছুইচ অফ, তুমি টেনশ্যনত পৰিছা, তাৰপিছতো কৈছা তেওঁ একো ভুল কৰা নাই। মই কনফিউজ, ইয়াৰ মাজত কি ৰহস্য আছে? তোমাৰ মিছেছৰ ৰেফাৰেঞ্চত অহাৰ কাৰণে তুমি তেওঁক বেছিয়ে ইণ্টাৰেষ্টেড দিয়া নাইতো?
শৰ্মিলা বেছি ৰহস্যৰ গুণ লৈ নুফুৰিলে ভাল নেকি কথাবোৰ জোখতকৈ বেছি হ'লে মোৰ ভাল নালাগে